বৰ্তমান যিটো পৰিস্থিতি সংকটত আমাৰ যাতে তেওঁলোকে এটা বস্তুগত এটা বিশ্লেষণ মানে তেওঁলোকে পায় বা আমি যাতে তেখেতসকলক আহি থকা দিনবিলাকত যিখিনি তেওঁলোকৰ আইডিঅলজিকেল যিখিনি অলপ মানে সমস্যা বা যিখিনি তেওঁলোকে নাজানে সেইখিনি আমি তেওঁলোকে অলপ কনভিন্স কৰাৰ কাৰণে তাৰ বিশেষকৈ আমাৰ যাতে মৰমটো বস্তু হয় বা আমি যিটো 2030 যিটো টাৰ্গেট লৈছোঁ সেই টাৰ্গেটত যাতে কি হয় মেইনলি এই কথাখিনি দিছোঁ। ৰাজ্যপালৰ শাসন কি হ'ব? চাওক আমি ক্লিয়াৰ কথা যে ৰাজ্যপালৰ শাসন যাতে এদিনো মানে কি কয় আগ নাবাঢ়ে আৰু সেইকাৰণে আমি যোৱাকালি সৰ্বদলীয় সভাত এইটো কথাই কৈছোঁ যে আমি কৈছোঁ যে যদি চৰকাৰে বিচাৰে যে 10 দিন আৰু প্ৰিপেৰেশ্যনৰ কাৰণে লাগে তেতিয়াহ'লে আপ টু নৱেম্বৰৰ 1 উইকলৈ তেওঁলোকে যাব পাৰে, কিন্তু এইটো তেওঁলোকে ক্লিয়াৰ হ'ব লাগিব। আৰু কালিৰ সভাৰ পিছত এটা কথা ক্লিয়াৰ হৈছে যে BTCত ইলেকশ্যন নৱেম্বৰৰ মানে মিডিলৰ ভাগত শেষ হৈ যাব আৰু ডিচেম্বৰলৈ নাযায়, কাৰণ বহুতো কথা এনেকুৱা যে যদি COVID-19 বেছি বুলি ভবা হয় বেছি হ'লে আকৌ নহ'ব, কাৰণ ডিচেম্বৰত নহ'লে কিন্তু জানুৱাৰীৰ পিছত নতুন ভোটাৰ লিষ্ট লাগিব বা নতুন এটা হেৰি হ'ব আৰু বিধানসভাৰ পিছত হ'ব আৰু সেইটো কাৰণে BTC ডিপ্লাই হ'ব। আৰু বিশেষকৈ যে ৰাজ্যপাল শাসন বা কৰ্ট অফ কণ্ডাক্ট থাকিলে আমাৰ ৱাৰ্কিং মানে যিটো পিৰিয়ড থাকে একেবাৰে কমি যাব, কাৰণ 19-20 যিটো বাজেট আছে সেইটোও ৰৈ যাব। প্লাছ ইতিমধ্যে বহুত ইৰিগেশ্যনৰ পৰা আৰম্ভ কৰি ৰাস্তা ঘাট যথেষ্ট বেয়া হৈ গৈছে আৰু উন্নয়নৰ যিবিলাক নতুন নতুন আঁচনি আছে সেইবিলাক তেওঁলোকে ভাল নাপাব, এনেকুৱা যথেষ্ট কণ্ডিশ্যনবিলাক আছে। আৰু মই কৈছে যে যদি এদিনো যদি তেওঁলোকে এনেকুৱা ধৰণৰ নোহোৱাকৈ এদিনো যদি ৰাজ্যপালৰ শাসন বঢ়ায় তেতিয়া কিন্তু সমস্যা হ'ব আৰু তাৰ কাৰণে আমি জিলাৰ কাৰণে আৰু এই জেগাতে আৰু এটা কথা আপোনাক লওঁ যে কালি সভাখনৰ পিছত বা শেহতীয়াভাৱে যিটো উত্থান বা যিটো অৱস্থান আমাৰ গণশিক্ষা পাৰ্টিৰ যিহেতু ষ্টেণ্ডটো ক্লিয়াৰ আৰু আমাৰ যিহেতু এটা সংগঠিত ৰূপ হৈছে, ইয়াৰ আগতে সংগঠিত নোহোৱাকৈ আমি দুবাৰকৈ MP জিকিছিলোঁ, এইবাৰ এটা সংগঠিত ৰূপ পাইছে। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি যিটো মিছন 2030 কথা কৈ আছোঁ এইটো সম্পূৰ্ণ ছাকচেছফুল কৰিছে। আজি যিহেতু ইলেকশ্যন হ'লে 28 আজি টাইম পাম, সেয়েহে বাকী দলবিলাকে অলপ ভয় খাইছে বা চৰকাৰ পক্ষৰ ফালৰ পৰা তেওঁলোকৰ যিহেতু বহুত বিভিন্ন এংগল আছে, বিভিন্ন ধৰণৰ প্ৰকাৰে আমাৰ ইছ্যুবিলাক অলপ ডাইলিউট কৰি কেনে তেওঁলোকে হয়তো আমাৰ যিটো মানে উত্থান সেইটো ৰদ কৰাৰ কাৰণে চেষ্টা কৰিব পাৰে। মই এই কথাখিনি আজি ৰাইজক ভালকৈ বুজাই দিছোঁ, আপোনালোকে যদি জনাইছোঁ যে BTC বাকী আমাৰ যিসকল বিভাগী সম্পাদক আছে তেওঁলোকে কোনো কাৰণে হতাশ নহয় আৰু এনেকুৱা ধৰণৰ প্ৰলোভন বা এনেকুৱা ধৰণৰ কৌশলতে তেওঁলোকে ভয় নিদিয়ে, কাৰণ আজি ইছ্যুবিলাক যিটো পৰ্যায়ত আহিছে কোনে জানে আজি বেলেগ নালাগে। আজি ইয়াত চাওক হেৰি মানে ইয়াত যিটো অলৰেডি কেছ হোৱা ভিজিলেন্সক দিয়া 4 বছৰ হৈ গ'ল ইৰিগেশ্যন সম্পৰ্কত, ইয়াত পানী নাই, কোটি কোটি টকা খৰচ হৈছে, তাৰপিছতো কিন্তু ভিজিলেন্সে 4 বছৰ ৰিপৰ্ট দিব পৰা নাই। তেওঁলোকে কেলৈ ৰিপৰ্ট দিয়া নাই? তেওঁলোকে বুজি আছে মিনিষ্টাৰ আহি গৈছে ইয়াতে ধুনীয়া খাই লৈ গৈছে, কিন্তু তেওঁলোকে এটা কথা কোৱা নাই। ভাষাৰ ক্ষেত্ৰত তেওঁলোকে যিটো সিদ্ধান্ত ল'লে সেইটো মাৰাত্মক সিদ্ধান্ত। বিজেপিক আমি কি চাই এতিয়া ভোট দিব আহিছে, ঠিক তেনে মাটিৰ কথাটো মাটিৰ ইছ্যুত তেওঁলোকে এডজাষ্ট কৰিব লাগে, কিন্তু তেওঁলোকে চিৰদিনৰ কাৰণে মাটিৰ ইছ্যুটো তেওঁলোকে আমাৰ কাৰণে এটা পেণ্ডিং কৰি দিয়ে। গতিকে এইবিলাক ইছ্যুত তেওঁলোকে ৰাইজক আশ্বস্ত কৰাৰ কাৰণে দুই এটা কিবা কথা ক'ব পাৰে। গতিকে মই ভাবোঁ যে আমাৰ ৰাইজ এইটো আশ্বস্ত হোৱাত আৰু যিহেতু আমাৰ 3টা পাৰ্ট আছে, এফালে অধিকাৰৰ পাৰ্টটো আৰু মই কৈছোঁ যে যদি আমাৰ চৰকাৰ আহে আমি ছুইজাৰলেণ্ড বনাব নোৱাৰিলেও আমি ডুবাইৰ নিচিনা পৃথিৱীৰ সকলো মানুহ আহি যাতে ইয়াত মানে কমচে কম থাকি মেলি ধুনীয়াকৈ ইয়াত খাই লৈ যাব পাৰে এনেকুৱা আমি ব্যৱস্থা কৰিব পাৰিম, কাৰণ আমাৰ ইয়াৰ যিটো ৱেডাৰ আছে সেইটো বৰ ধুনীয়া ফেভাৰেবল, নেচাৰেল বিউটিবিলাক আছে, ইয়াত যথেষ্ট নেচাৰেল এৰিয়া আছে যিটো ডুবাইত নাই। ঠিক তেনেকৈ আমি ভাবোঁ যে আমি চবতকৈ হয়তো ইয়াত যিমান দল পাৰ্টি আছে তাতকৈ বেটাৰ আমি গভমেণ্টৰ ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত আমি পাৰফৰ্মেঞ্চ দিব পাৰিম। আৰু ঠিক তেনেকৈ পোৱা নোপোৱাৰ ক্ষেত্ৰতো কৈছোঁ যে আমাৰ যিহেতু নিজৰ এটা ভিছন আছে, সেই ভিছনটো আমি ধুনীয়াকৈ কাৰ্য কৰিব পাৰিম। আপুনি এখন কথা কৈছে যে 2030 ভিজন GSPয়ে সম্পূৰ্ণ কৰিব পাৰে, আপুনি ৰাজনৈতিক মানে কিবা কথা এটা অনুকীয়া যেন পালোঁ। নাই, নিশ্চিতভাৱে আমি বাৰবাৰ কৈছোঁ যে আমি যিটো সংকল্প লৈ আছোঁ এজনে নৱশৰীয়া যদি এবাৰ সংকল্প লৈছে এই সংকল্প যেনেকৈ গতিকে আমি এই সংকল্প লোৱাটো মানে এইটো নহয় যে আমি ৰাজনৈতিক নলওঁ। আমি কৈছোঁ যে আমাৰ কাৰণে যিটো চেলেঞ্জ সেই চেলেঞ্জটো অভাৰকাম কৰাৰ কাৰণে আমি ইমানেই কমিটমেণ্ট ইমানেই, আৰু এইটোও ঠিক যদি সঁচাকৈ আমি নোৱাৰিলে কিন্তু আমি বাদ দিম। আমাৰ কথা ক্লিয়াৰ। চাওক হাগ্ৰামা মলে সিদিনাও মই দেখিছোঁ এটা দিছে যে তেওঁ বিচাৰে বড়োলেণ্ড, কিন্তু তেওঁ এনেকুৱা হিচাপে তেওঁ ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠী মানে সহায় সমৰ্থন লৈ বিচাৰে, অৰ্থাৎ মেইনলি অসমখন ভাগ হৈ গ'ল। আজিৰ দিনত আমি সকলোৱে জানো যে অসমখন ভাগ হ'ল মানে কি, ইয়াত বাহিৰৰ সেইবিলাকৰ মুখ্যমন্ত্ৰী মই এইটো কথা বাৰ কৈছিলোঁ যে
অসমখন ধ্বংস হ'ব বা অসমক আৰু ক্ষুদ্ৰ মানে ৰাজ্যলৈ পৰিণত কৰাটো কেতিয়াও সম্ভৱ নহয়। যদি সম্ভৱ হয় তেতিয়াহ'লে কিন্তু ভৱিষ্যত আমাৰ মানুহখনে ভাল নহ'ব। কাৰণ আজি দেখিছে যে কিছুমান নেশ্যনেল বা কিছুমান ৰিজনেল পলিচি লৈ আজি অসমে ষ্টেণ্ড দিব নোৱাৰা হৈ গৈছে। যদি নৰ্থ ইষ্টখন একেলগে থাকিলেহেঁতেন সকলোখিনি ভাল হ'লহেঁতেন। যদি খালি বড়োলেণ্ড বা এনেকুৱা ধৰণৰ ভাগ হৈ যায়, আজি দেখিলে ইয়াত মানে নেচাৰেল ৰিচোৰ্চ বুলি একোৱেই নাই। ইয়াত তেনেকুৱা একো নাই। বালি শিলৰ যিখিনি আছে চিণ্ডিকেটত শেষ হৈ যায়। ইয়াত গেট আছে, গেটৰ পৰা হাজাৰ কোটি টকা চিণ্ডিকেট হয়, কিন্তু এটা মানে ৰেভিনিউ মানে BTCয়ে নাপায়। যে তেনেকুৱা ক্ষেত্ৰত এই ধৰণৰ পলিচিবিলাক আমি অৰ্থনৈতিক ক্ষেত্ৰৰ পৰা আমাৰ সামাজিক সাংস্কৃতিক বা বিভিন্ন ধৰণৰ টেকনিকেল ছাইডৰ পৰা আমি এইটো কোনো কাৰণে লাগু নাই। কিন্তু হাগ্ৰামাই সেইটো আজিও প্ৰিফাৰ কৰে যে তেওঁলোকে আজি গাঁও এক্সক্লুডটো একেনে মানি লৈছে। গাঁও ইনক্লুড কৰাৰ কাৰণে তেওঁ কৈ দিলে 52খন গাঁও গঠন হ'ব। অৰ্থাৎ তেওঁলোকে আগতে গাঁও গঠনটো মানি কেনে লোৱা নাছিল, কাৰণ BTC চুক্তিমতে 96 গাঁও ইয়াত ইনক্লুড হ'ব লাগিছিল। সেইকাৰণে তেওঁলোকে এক্সক্লুডটো মানি নল'লে। কিন্তু হাগ্ৰামা মহিলাই এটা আৰ্ট আছে, হয়তো তেওঁ যিখিনি কথা ৰস লগাই কয় সেই কথাখিনি কাৰণে মানুহে আচলতে আজিও ভাবে যে প্ৰমোদৰ কি হাগ্ৰামা ভাল নেকি। সেইকাৰণে কৈছে যে মানুহখিনি যদি পইজন খাব খোজে, ফাষ্ট পইজনো খাব পাৰে, শ্ল' পইজনো খাব পাৰে। গতিকে হাগ্ৰামাৰ আল্টিমেট উদ্দেশ্যটো সেইটো যে তেওঁ বড়োলেণ্ড কৰিব লাগে বা তেওঁলোকৰ হাতত ক্ষমতাখিনি ল'ব লাগে। নহ'লে আপোনালোকে চাওক আজি BTCত আমাৰ কেলে অফিচাৰবিলাক নাহে। যদি তেওঁলোকৰ মানে নিমিলে অফিচাৰৰ লগত, নিমিলিলে তেওঁলোকে ধুনীয়াকৈ তেওঁলোকক বাঢ়ি কৰি দিয়ে। এতিয়া এইজন আমাৰ ইৰিগেশ্যনৰ হেড হৈ আছে, যিজনৰ ওপৰত ইয়াতে কেছ চলি আছে, ভিজিলেন্সৰ হেৰি চলি আছে, তেওঁক নি তেওঁলোকে তাতে কি বনাইছে, হেড বনাই থৈ দিছে। আৰু ঠিক তেনেকৈ বহু এনেকুৱা অফিচাৰ আছে BTCত গৈ তিষ্ঠিব নোৱাৰে। তেওঁলোকৰ লগত যদি তেওঁলোকৰ মতে চাইন নকৰে, অফিচাৰ কিছুমানে কয়, তেওঁলোকে কয় বোলে ইয়াত চাইন কৰাৰ কাৰণে আনিছোঁ, হয় নহয়, কাম কৰাৰ কাৰণে নহয়, চাইন নকৰিলে তেওঁক বাহিৰ কৰি দিব। গতিকে সেইকাৰণে কৈছোঁ যে এখন প্ৰশাসন চলাব লাগিলে, ট্ৰেন্সপাৰেণ্টলি কাম কৰিব লাগিলে, ইয়াত কৰাপশ্যনৰ পৰা আদি কৰি চবখিনি শেষ কৰিব লাগিলে, মই ভাবোঁ হাগ্ৰামাৰ নিচিনা মানুহ ইয়াত বেষ্ট হ'ব। সেইকাৰণে আজি BTCত হয়তো BJPও তেওঁ বিচৰা নাই, কাৰণ গোটেই দুৰ্নামখিনি তেওঁলোকে ল'ব লাগিব। হয়, তেওঁলোকে ৰসটো খোৱাত আছে, মলাইটো খোৱাত আছে, কিন্তু তেওঁলোকে তাত ৰেচপঞ্চিবল লোৱাত নাই। অন্য এটা প্ৰসংগ সুধিব খুজিছোঁ, জিতেন দত্তক ৰাজহুৱাভাৱে বহিষ্কাৰ কৰাৰ প্ৰসংগ এটা ওলাইছিলে, ছ'চিয়েল মিডিয়াত আছে। এই প্ৰসংগত আপুনি কি ক'ব? জিতেন দত্তৰ চাওক, সেইটো কথা ময়ো স্বীকাৰ কৰোঁ। আলফা যেনেকৈ বহুত ডেডিকেটেড, বহুত শ্বহীদ আছে, বা আলফাৰ নামত লাখ লাখ হিচাপত মানুহে অচাৰ খাইছে বা হেৰি কৰিছে। কিন্তু আমি দেখিছিলোঁ যে সংগ্ৰামখনত আমাৰ এচাম নেতা বা এনেকুৱা কিছুমান ব্যক্তিবিশেষৰ সংগ্ৰামখনত তেওঁলোকৰ যিটো ডেডিকেশ্যন, ডিভ'শ্যন বা ৰাইজৰ প্ৰতি তেওঁলোকৰ যি দায়বদ্ধতা, দায়িত্ব সেইটো কিন্তু নাই। সেইকাৰণে আমি নৱসৈন্যাই আমি 8জন হওক বা 7জন বেটেলিয়ন হোৱাৰ পিছত আমি এটা কথাই কৈছিলোঁ যে যদি হোৱা তুমি মানে কি কয় পিপুলছ আৰ্মি হোৱা, অৰ্থাৎ ৰাইজৰ সৈনিক হোৱা। কাৰণ বন্দুকটো আমি ধৰিছিলোঁ এটা সহস্ৰ পদহে আছিলে, এইটো কিন্তু লক্ষ্য নহয় বা এইটো উদ্দেশ্য নহয়। সেই হিচাপত আমি কৰ্মীবিলাকক আমি সেইধৰণে মটিভেশ্যন কৰিছিলোঁ। মই এটা সৰু কথা কৈছোঁ, মই ভূটানত যেতিয়া আমি এখন নদী আছে, নদীত আছিলোঁ, সেই ৰাস্তাটো আচলতে তাত কমলা বাগান আছে, তাত ভুটীয়াবিলাকে মানে কুমঠীয়া লৈ আহে, লৈ আহে। মই বহি থাকোঁতে আমাক চিনি পায়, গোটেইকেইজন আহি বহিলে বোলে ছাৰ আপোনাক এটা মানে কথা ক'ব লাগে। কি কথা কৈছে, আপোনাৰ ল'ৰাকেইটাই কি কৰে মানে যেতিয়া কামত আনি বস্তু আনে তেওঁলোকে গাঁৱৰ মাজে যাব লাগে, তেওঁলোকে সুমথিয়া ছিঙি খায়। খাওকতো ক'ব লগা একো নাই, তেওঁলোকে উঠি মেলি গছডাল ভাঙিব খায়, কাৰণ এডাল গছ 4ডাল ভাঙিলে পিছৰ পৰা কমলা নাহিব। মই তেওঁলোক গোটেইকেইটা আনি দিছোঁ, আনি খাই গৈছোঁ। কোনকেইটা 11টা ওলাইছে। তেতিয়া আমাৰতো বেটাঘাট আছিলে, পানিছমেণ্ট আমি কৈছোঁ ইয়াক 20 বেড কেটে। তাৰপিছত আমি কি কৰিছিলোঁ, তেওঁলোকৰ সেই যে 21জন যি ভুটীয়া আছিল, তেওঁলোকৰ খামত যিমান আছিল, মই ভাবোঁ এইটো মানে 20 কাউণ্ট আছিলে, 20 কাউণ্টছ আছিল। অৰ্থাৎ এক পনেত মানে 80 20 পনে একাউণ্ট আৰু 20 কিমান কমলা হ'ব পাৰে। আমি তেওঁলোকে যেতিয়া খাইছে নহয়, ইমানখিনি দম হৈছে কমলা বাকলি। আৰু ভুটীয়াকেইজনে খুব ভাল পাইছিল, তেওঁলোকে সেই ধৰণৰ কথাখিনিৰ কাৰণে আমাক খুব ভাল পাইছিল। আমি এইটোৱে চাইছিলোঁ যে তোমালোকে ইয়াত আছা বেলেগ এখন দেশত, তোমালোকে এই দেশৰ যদি আইন কানুন তেনেকুৱা সন্মান নকৰা, তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকে বেয়া পাব। সেইকাৰণে আমি যিখিনি তেনেকুৱা ধৰণৰ বা আমাৰ ফিল্ডবিলাকতো আজি দেখিব যে আমি নোহোৱা সময়খিনিত আমাৰ সাধাৰণ LP স্কুলৰ মাষ্টৰবিলাক আলফা নামত 2-4 লাখকৈ দিছে, নিয়াই নহয়, তেওঁলোকৰ চোৰ মাৰিছে, বুকু মাৰিছে। আজি আমাৰ গাঁৱৰ চবতকৈ সন্মানীয় ব্যক্তিজনৰ LP স্কুলৰ টিচাৰজন, মই পিছত আহি ভূটানৰ হেৰি পিছত আহি যে গম পাইছোঁ, মই তেওঁলোকক ভৰি ধৰি ক্ষমা কৰিছিলোঁ যে আচলতে ল'ৰাই ভুল কৰিছে। এইটোলৈ আমাৰ ৰাজহুৱা পৰা আদি মই গালিও পাৰিছিলোঁ যে তোমালোকে কামাণ্ডাৰ হয় যদি তোমালোকৰ ল'ৰাখিনি কণ্ট্ৰল কৰিব নোৱাৰা। কাৰণ অসমৰ মানুহে এই কেপাচিটি আছিল, তেওঁ যদি মৃত্যুৰ ভাবুকি দিয়া হয়, তেওঁ মানে মাটি যদি বেছি হ'লে 50,000 দিব পৰা কণ্ডিশ্যন আছিলে। তাৰ সলনি যদি আলফা এনেকুৱা টৰ্চাৰ কৰে, এনেকুৱা বহুত ঘটনা ঘটিছে। মই সেইকাৰণে কৈছোঁ, আজিও কওঁ
আলফাৰ জিতেন্দ্ৰৰ নিচিনা বা এনেকুৱা ধৰণৰ যদি আৰু কাহিনী কিছু ওলায় মই ভাবোঁ আলফাক থোৱা জেগা নহ'ব। সেইকাৰণে কৈছোঁ যে লিডাৰসকল যিসকল আছে কিন্তু ডক্টৰ জিতেন্দ্ৰ কৰিলে যদি তেওঁলোকে আমাৰ এইবিলাক ক'ত আছিলে, তেওঁলোকে ৰেচপনচিবল হওক, তেওঁলোকে ৰাইজক কনভিন্স কৰক, আৰু যদি সঁচাকৈ অপৰাধৰ কিবা কাম কৰিছে তেওঁলোকে আইনগতভাৱে লওক, আৰু যদি সঁচাকৈ বিচাৰখন ঠিক ঠাক হৈছে বা তেনেকুৱা বিচাৰ যিবিলাক কি হয় মই কৈছোঁ বিদেশী তেওঁলোক সোমাব লাগিব। তাত আৰু বিজয় চাইনিজৰ কথা ওলাইছে। মই সৰুকৈ কৈছোঁ যে বিজয় চাইনিজ আমাৰ ভাতৃপ্ৰতিম আছিলে, সংগঠনৰ মই পথাৰ সময়ত মই আছিলোঁ, তেওঁ মানে জিতেন্দ্ৰৰ পৰা পইচা যোৱা যোৱা সময়তো আমি সহায় কৰিছিলোঁ, তেওঁ মানে এগেইন মানে যেতিয়া চিজফায়াৰ দিলে তেতিয়া আমি সহায় কৰিছিলোঁ। সেইটোভাৱে তেওঁলোকে কি কৰিছিলে হাগ্ৰামৰ ওচৰত যায় আমাৰ বিৰুদ্ধে তেওঁলোকে আমাৰ বিদেশী ৰাইজৰ বিৰুদ্ধে প্ৰচাৰ কৰিছিল, টকা পইচা লৈছিল, কিবা কৰিছিল। সেইকাৰণে কৈছোঁ তেওঁলোকো যদি তাত দোষী সাব্যস্ত কৰে, জিতেন্দ্ৰক কৈছে যদি বিজয় চাইনিজক কৰে, মই কৈছোঁ বিদেশীত তেওঁলোকৰ অহা ৰাস্তা বন্ধ হৈ যাব। ই অনুপস্থিতিয়ে হওক চাইনিজ হওক যিয়ে নহওক, আৰু যিহেতু ৰাইজে আলফালৈকে গতাই দিছে মই ভাবোঁ আলফাই এই সম্পৰ্কত ভালকৈ সিদ্ধান্তবিলাক ল'ব। আৰু সঁচাকৈ অকল আলফা বুলি নহয়, অসমৰ জাতীয় যিমান দল সংগঠন আছে তেওঁলোকে যদি সঁচাকৈ ৰাইজৰ হৈ কাম কৰে, ৰাইজৰ স্বাৰ্থত কাম কৰে, তেওঁলোকে ৰাইজৰ চেণ্টিমেণ্টক সন্মান জনায়, সেইমতে কাম কৰক। আপোনালোকে হয়তো আৰু দিব পাৰে এই দলবিলাক যে হৈছে, আমি আজিও কৈছোঁ যে অসমৰ আজিৰ পটভূমিত আমিও বিচাৰোঁ যে শক্তিশালী এটা বিৰোধী দল থাকক, তেওঁলোকে ক্ষমতা লওক বা কোনোবাই বিৰোধত থাকিব। গতিকে এনেকুৱা ধৰণৰ 2-3টা যদি ভাল দল থাকে মই ভাবোঁ অসমৰ মানুহে ন্যায় পাব, নহ'লে স্বেচ্ছাচাৰিতা হ'ব। যদি এককভাৱে কোনোবা দলে চৰকাৰ আহে তেওঁলোকৰ প্ৰতিনিধি তেওঁলোকে স্বেচ্ছাচাৰী হ'ব। গতিকে মই ভাবোঁ এই ধৰণৰ মানে প্ৰেক্টিছটোৱে আমাৰ হোৱাটো উচিত। ঠিক আছে।